হেল্ল' প্ৰিয়াক্ষী। মই কাজিৰঙাত আছো। হেৰি ফোনটো সেইকাৰণে তই ফোন কৰিছ কেইবাবাৰো মই উঠাবই পৰা নাই এতিয়া। ৰাকেশৰ লগতে আছো, দুইটা আছো। তাকে জন্মদিন বুলি সি লৈ আহিছে জাননে, ইমান ছাৰপ্ৰাইজ। 3টামান কেকে কাটিলো। তাকেতো আৰু হেৰি মোক বাৰ্বি ফ্ৰক এটা দিছে। তাকে মই কৈছো এতিয়ানো মোক এতিয়াই কেলে এইবোৰ দিব লাগে বাৰু। নাই সি নেমানে বুজিছনে। তাকে মোৰ মানে হেৰি জীৱনত প্ৰথম বাৰ্থডে এনেকে চেলিব্ৰেট কৰিছে। ই যে বৰ ছাৰপ্ৰাইজ দিয়ে জাননে। তাকে আৰু ৰাতিপুৱাই আহিছে আমাৰ মানে হোষ্টেলৰ একদম গেটৰ তলতে মানে সি ৰৈ আছে। মোক যে ফোন কৰি কৰি তত নাইকিয়া কৰি দিছে। হাফ পেণ্টটো পিন্ধি ওলাই গৈছো, দেখিছো সি তাৰপিছত মানে সি মোক কৈছে আৰু ব'লা এতিয়া। মই কৈছো এনেকে যাব পাৰি নেকি, আকৌ নতুন কিবা এটা পিন্ধি উলিয়াই আহি কাজিৰঙাত। কি কৈছ? খোৱা বোৱা কি কবি আৰু ধেৰ আইটেম। ইটো পাছত সিটো খাইছো। প্ৰথম একদম কফি পৰা আৰম্ভ কৰিছো আৰু। প্ৰিয়াক্ষী শুনচোন, হেৰি নহয়, মই তোলে ৰাতিকে সময় পালে ফোন কৰিম দে। আমি চাগে ইয়াৰ পৰা যোৱা দেৰি হ'ব। তথাপি তোলে মই ফোন ৰাতিয়ে কৰিম দে। এতিয়া মানে মায়ে ফোন কৰিছে, তাকে মা ফোনটো ৰিচিভ কৰি লওঁ, তাৰপিছত অকণমান এনজয় কৰোঁ আৰু তাৰপিছত ৰাতি ক'ম দে কি খালো কি কৰিলো। হ'ব দে দেই, বাই, টেক কেয়াৰ। বাই। চালা কুকুৰটোৰ কাৰণে কিমান লাজ পাইছো। আজি বাৰ্থডে বুলি সি মোক এটা উইচ ভালকে নকৰিলে, মোৰ কাৰণে এটা দিন সি চেলিব্ৰেট কৰিব নোৱাৰিলে। মই ইয়াক কি কাৰণে ভাল পাই আছো নাজানো আৰু। চব বাদ দিম আজি। ফোন এটা নিজেই কৰো, কৰি পেলাই এনেকুৱা বকিম নহয়, একদম গুৰি গুচি টানি আনিম তাক। তই ক'ত আছ? তোৰ কাৰণে আজি মই কিমান লাজ পাইছো। প্ৰিয়াক্ষীক মই কি বুলি ক'ব লগা হৈছে? কাজিৰঙাত আছো মই বিচনাৰ ওপৰত। চালা লাজ পোৱা নাই? আজি বাৰ্থডে দিনা কোনজনী গাৰ্লফ্ৰেণ্ড বাৰ্থডে দিনা এনেকে সোমাই থাকে ভিতৰত? কি কৈছ? কি তোৰ গা বেয়া? তোৰ আজিহে গা বেয়া হ'বলৈ পালে। বছৰটোত কোনোদিন দেখোন তোৰ গা বেয়া নহয়েই। আজি মোৰ বাৰ্থডে দিনা গা বেয়া হ'বলৈ পালে তোৰ? তই কৈ দে, যদি তোৰ প্ৰকৃততে বেলেগ কোনোবা আছে তই কৈ দে। মই কৈছো। পাৰিম। কি কৈছ? মোক এনেই ফাল্টু ছোৱালী বুলি ভাবিছ নেকি তই? বৰ ডাঙৰ কামটো কৰিলে সি। ৰাতি 12টা বজাত উইচ কৰিলে। মোৰ লগৰবিলাকে 12টা বজাত তাতকে আগত কৰিছে। 11টা বজাতে উইচ কৰিছে, হ'লনে? মই লাজ পাইছো। মই গিফ্ট আশা কৰা ছোৱালী নহয় দেই। হেল্ল', মই কৈছোনে নাই? মই গিফ্টৰ কাৰণে তোক মই কোৱা নাই। তই মোক একো খুৱাবও নালাগে, বছ তই মোৰ মুখখন দেখা দেই। মই পাগল নহয়তো। মই তোক এটাই কৈছো, লাষ্ট কৈছো আৰু ফাৰ্ষ্ট কৈছো। চৰি, ফাৰ্ষ্ট নহয়তো, আচলতে মই কৈয়ে থাকো এইটো কথা। তই পাৰ যদি মোক এৰি দে। মই কৈয়ে থাকো, তই লাজ নেপাওঁ কাৰণে তই মোক এৰি দিয়া নাই। আজি মই লাজ পাইছো। হেল্ল', কি কৈছ? মই মোৰ ফ্ৰেণ্ডৰ আগত লাজ পাইছো। মই ঘৰত কি কেক কাটিবলৈ নোপোৱাৰ কাৰণে কৈছো নেকি? 10টা বনাই ল'ম কেক প্ৰয়োজন হ'লে। মই একো নুবুজা ছোৱালী নহয়, মই বহুত বুজি পাওঁ, সদায় বুজিয়ে আহিছো আৰু আজি মই নুবুজো। ফোন ৰাখ। কি কৈছ? কেলে ফোন ৰাখিবি? মই ক'লো বুলিয়ে ফোন ৰাখিবি নেকি? নোৱাৰ ৰাখিব। লাইনতে লগাই থ ফোনটো। লগাই থ। কি কাম আছে? নোৱাৰ কাম কৰিব, বহি থাক। তাৰ কোনো সময়ত মোৰ প্ৰতি তাৰ হেৰি নাই। তই যে কথা কৈ থাকোতে ফোনটো কাটি দিলি কি? মই তোৰ লগত ধেমালি কৰিছো বুলি ভাবিছ নেকি?
ঠিক আছে হ'ব দে শুনচোন হেৰি মোলে আননোন নাম্বাৰতে ফোন কৰিছে মই হেৰি ৰিচিভ কৰোঁ দে ৰাখোঁ নাই কনফাৰেন্স নকৰোঁ দে বেয়া নাপাবি দেই মই এতিয়াৰ পৰা এইবিলাক এৰিছোঁ আৰু স্বভাৱ হ'ব দে অলপ মানে কথা চথা পাতোঁ আৰু টাইমটো স্পেণ্ড কৰোঁ ঠিক আছে হ'ব দে দেই বাই বাই ইহঁতক এনেকুৱাই কৰিব লাগে একদম ক'ৰবাত ফোন আহিছে বুলি এতিয়া একদম কাষ্টমাৰ কেয়াৰলৈ লগাই পেলাই 4-5 ঘণ্টা ৱেটিঙত ৰাখি থ'ম পাবি মছলা ফোন কৰচোন মোলৈ মাকৰ বিয়াত খনে দেখিব আজি গোটেই কেইখন বিয়া দেখুৱাই দিম আজি তই আজি ফোন কৰ 4-5 ঘণ্টালৈকে মই ৱেটিঙতে ৰাখিম একদম ৱেটিঙত ৰাখিম মই 1 2 3 ডাইল কৰোঁ